हेलो फ्रेंड्स गुड मर्निंग আকৌ এবাৰ মোৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মৰ্নিং ৱাক কৰোঁতে আপোনালোকক ভিডিঅ' বনাই দেখাওঁ বোলো, যিহেতু আসাম পুলিচৰ মানে চাকৰি ওলাইছে ন, তাকে অকণমান চেষ্টা কৰিবলৈ লৈছোঁ। সেইকাৰণে অকণমান ৰানিং কৰিবলৈ আহিছিলোঁ আমি এইফালে। এতিয়াই মানে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বোলো আজি ভিডিঅ'টো। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে, বহুত ভাল লাগিব আৰু কিবা কিবি দেখাম। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকক ভাল পাব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ছয় মিনিটত 16 মিটাৰ হৈছে আৰু লাগে। ফাইনেলি এতিয়া পোহৰ হৈ গ'ল, আমাৰ দৌৰি প্ৰেক্টিছ কৰি হৈ গ'ল। এতিয়া আমি ঘৰত যাওঁ। ঘৰত গৈ পূৰা ঘাম চাম ওলাই অৱস্থা নাই। ঘৰত গৈ আপোনালোকক আৰু কিবা কিবি দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যাওঁ এতিয়া ঘৰলৈ। ইয়াত দেখিছে কিমান ঘাম, কিমান কষ্ট। কষ্টৰ পৰ মিঠা, ধৈৰ্যৰ পৰ মিঠা বুলি কয়। কষ্ট কৰি যাম, ধৈৰ্য ধৰি যাম। এতিয়া আমি ঘৰত গৈ আছোঁ আৰু ঘৰত যোৱাৰ ড্ৰেছটো বেলেগ হৈ গ'ল, যিহেতু এতিয়া পোহৰ হৈ গাঁৱৰ মানুহ উঠিব ন। চবৰে মানসিকতাটো একেটা নহয় ন। আমাৰ ড্ৰেছটো দেখি কোনোবাই কিবা কিবি কমেণ্ট দিব বুলি। ঘৰত যোৱা সময়ত আমি একদম মেখেলা চেখেলা পিন্ধি যাওঁ আৰু। গৈ আছোঁ এতিয়া পূৰা নিজৰ ড্ৰেছ চেঞ্জ কৰি। চাই থাকিব আপোনালোকে ভিডিঅ'টো, ঘৰত গৈ লগ পাম। যিহেতু এতিয়া আঘোণ মাহ আৰু আঘোণ মাহত পূৰা ধান মৰণা মৰা, ধান কটা এইবোৰে কাম নহয়নে। আমাৰ যোৱাকালিয়ে আবেলি সময়তে আমি ধান পূৰা মুঠি কাটি থৈছিলোঁ মৰণাৰ কাৰণে। আৰু এয়া ঘূৰি আহি দেখিছোঁ পূৰা দেউতাহঁতে মৰণা ঘূৰাই আছে। এতিয়া হৈ গ'ল বোলে গোটেই। তাকে আমি এতিয়া চাফা কৰিম। এতিয়া পথাৰত গৈ আছোঁ। আপোনালোকক এই মৰণা চাফা কৰাটো দেখাব নোৱাৰিলোঁ, যিহেতু লৰালৰি হ'ল। মানে পথাৰত যিহেতু আহিব লাগে, সেইকাৰণে মৰণা চাফা কৰাটো নেদেখালোঁ। এতিয়া পথাৰত গৈ আছোঁ। এইফালে দেহা হাই কৈ দিয়া, হাই দেহা, মই গৈ আছোঁ। ইফালে টালি টোপোলা লৈ গৈ আছোঁ। পথাৰতে আজি বহুত পথাৰ মানে আজি আমাৰ লাষ্ট হ'ব ধান কটা। বহুত দিনৰ পৰা কাটি আছে, কিন্তু আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নাছিলোঁ, সময় পোৱা নাছিলোঁ আৰু। আজি ফাইনেলি লাষ্ট আজি আমাৰ ধান কাটি। আমি গৈ আছোঁ এতিয়া পথাৰলৈ। আৰু আজি আমি পথাৰত লাষ্ট ধান কটাৰ দিনাখন আমাৰ কি কৰোঁ আমি তাকে দেখাম। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। বলক আহা দেহা। আমাৰ দেহাৰ ঘৰ। দুনু কি বনাবা? ভাত বনাবা? এয়া আমাৰ দেহাৰ ঘৰ। পথাৰত আমাৰ দেহাৰ ঘৰ। মকনি আনিছি। ভাত বনা দেই দেহা। আমাৰ নন্দিতাই পূৰা ধান কাটি আছে দেই। মানুহটোৱে একদম পূৰা জোৰ দিছে জাংকৰা কৰিব লাগে বুলি। এয়া থপি লগাইছে, পূৰা স্পীড মাৰিছে দেই। মাইকেল জেকচন। এইবাৰ নাচিদে আকৌ। ভাল লাগিছে দেই। চাহ খাবলৈ আনিলে পিঠা। কি পিঠা বুলি কয় মই নাম চাম নাজানে। খাই আছোঁ এইফালে। চাহ খাই আহিলোঁ। ইফালে দেখিছোঁ, ইফালে মায়ে দেউতাই পূৰা চব্জি বনাই আছে। আৰু অকণ কাটি লওঁ চাহ খাই। অকণমান কাটোঁ বোলো, মানে বেছি দিন নায়েই আৰু ইফালে অকণমান আছে কাটিবলৈ। তাকে কাটি মেলি ভাত খাম। আৰু ভাত খাই ঘৰত যাবও পাৰোঁ, নাযাবও পাৰোঁ। মানে ইয়াত বাগান এখন খুলিছে, কি বাগান খুলিছে তাকে আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো।
ভাত খাবলৈ হৈ গ'লে মই এতিয়া ভাত খাব যাওঁ তই ধান কাটিছিলি জানো ভাত খাবলৈ বহিছ অ' পালি আৰু চুলি কিবাটো ল'বটো ক'ত পেলালি মেকুৰী নিচিনা হৈ গ'লো এয়া আমাৰ ঔটেঙাৰ লগত মাছৰ জোল নহয় গ্ৰেভিকে বনাইছে আৰু ইফালে মায়ে পূৰা বাঢ়ি আছে ভাত চবৰ কাৰণে ইয়াত দেখিছে ভাত ভাগ কৰিলে ইয়াত ডাঙৰ ডাঙৰ মাছৰ পিচ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ চাই থাকিব আপোনালোকে আমি খাই লওঁ দেই চাই থাকক ভিডিঅ'টো ভাত খাই হৈ গ'ল আৰু ইমান ধুনীয়াকৈ মায়ে তামোল কাটি আছিলে দেখিয়ে মানে খাওঁ খাওঁ লাগি গ'ল এনেইতো খাব নোৱাৰি ডিঙুতে লাগি থাকে তথাপিও মানে ইমান ধুনীয়া তামোল কাটিছে দেখিয়ে খাওঁ খাওঁ লাগিলে আৰু দুখ সামৰিব নোৱাৰিলোঁ অকণমান মাৰ পৰা খুজিয়ে ল'লোঁ আৰু খাই দিওঁ ঘৰলৈ যোৱাৰ আগতে বাইকনত অকণমান সোমাই যাওঁ বোলো তাকে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালোঁ এইফালে গোটেই ভোট জলকীয়া পুলি ৰুবলৈ একদম জোকৰ হৈ গ'ল কাইলৈ পৰহিৰ পৰা ৰুমেই আৰু এদিন আপোনালোকক আমাৰ বাগানখন ধুনীয়াকৈ দেখাই দিম নতুনকৈ খুলিছোঁ বাগান এখন আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই টাটা